এটা প্ৰথম কথা হৈছে তাৰ বেমাৰটো যেটো ক্যান্সাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আমি সকলোৱে জানোৱে যে জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাসৰ এটা দুৰাৰোগ্যত আক্ৰান্ত হৈ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এনেতে আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেতাৰ যতীন বৰা কিনো ক'লে আহকচোন বন্ধু বান্ধৱীসকল চাই লওঁ আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কিশোৰ দাস অতি সোনকালে সুস্থ হৈ আহে আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেললৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম কথা হৈছে তাৰ বেমাৰটো যেটো ক্যান্সাৰত অৰ্থৰ বহুত প্ৰয়োজন হৈ পৰে আৰু সেই ক্ষেত্ৰত আমাৰ প্ৰথমৰ পৰা আমি ব্যক্তিগতভাৱে হওক আমি যিমান যি পাৰোঁ মই হওক বা আমি তাৰ ফ্যামিলি মানুহখিনি হওক তাৰ বন্ধুৱে হওক আমি আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে আমি কষ্ট কৰি আহিছোঁ কিন্তু লাহে লাহে যেতিয়া প্ৰচাৰ হ'ল যে তাৰ ক্যান্সাৰ হৈছে তাৰপিছত সেই ক্ষেত্ৰত এতিয়া অৰ্থৰ যথেষ্ট প্ৰয়োজন হৈছে আৰু মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ চলচ্চিত্ৰ ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম হওক মিউজিচিয়ানসকলে হওক অসমৰ যিমান শিল্পী আছে আমাৰ কোৰিঅগ্ৰাফাৰসকল হওক তেওঁলোকে আৰ্থিকভাৱে সহায় কৰিছে কিশোৰক কিন্তু সেইখিনিয়ে যথেষ্ট আৰু লাগিব যেটো জাৰিদা যেটো সি এটা বম্বেত যাবলৈ আমি এটা সিদ্ধান্ত লৈছোঁ তাৰ কাৰণে আমাৰ দেৱাশিষ শৰ্মা জিএমচিৰ কমিশনাৰ হয় দেৱাশিষ শৰ্মা যেটো তেওঁ সেইখিনি দায়িত্ব লৈছে আৰু ধন্যবাদ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ আৰ্থিকভাৱে যিখিনি সহায় কৰিছে এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জনাইছোঁ এতিয়া কথাটো হৈছে কি তাৰ যেটো ষ্টেজ আছে সেই ষ্টেজত আমাৰ এটা অৰ্থৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু সেই অৰ্থ হ'লেহে আমি ডেফিনেটলি তাৰ বেমাৰটো আৰু মই এটাই খুব ধন্যবাদ জনাইছোঁ মই বেমাৰটো কথাটো সকলোৱে জানে সি কিন্তু খুব পজিটিভ ল'ৰা দেই জাৰিদা মই এটাই ভাল লাগে তাৰ কথা এটাক মই এটা সৰু এটা এক্সাম্পল দিছোঁ তাৰ ফাৰ্ষ্ট কেমো যেতিয়া আমি দিয়াইছিলোঁ আপোনাৰ হেৰিয়াত নেম কেয়াৰ ডক্টৰ হিতেশ বৰুৱাৰ তত্ত্বাৱধানত আমি দিয়াইছিলোঁ তাৰ 4 দিন পিছত সি কিন্তু শ্বুটিং কৰিব গৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে কিশোৰ দাস অতি সোনকালে ভাল হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহিব। যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব তেতিয়াহে আপুনি আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ অতি সোনকালে চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ। জয় আই অসম।